মাজতে মই ওলা ইলেক্ট্ৰিক মোবিলিটিৰ শ্বেয়াৰৰ ভিডিঅ' বনাইছিলোঁ আৰু তাতে এবাৰ কৈছিলোঁ যে এইটো হয়তো পৰিব পাৰে বুলি, কিন্তু বৰ্তমান আজি বনাই থকা দিনত এইটো পৰি আহি পেলাই ধৰি লওক প্ৰায় 99 ৰুপিছৰ ওচৰে পাজৰে পাইছে আৰু ইয়াৰ 75ৰ ওচৰে পাজৰে আছিলে নেকি আপোনাৰ IPO প্ৰাইচটো যেতিয়া কৰিছিলে ন। তো সেইটো কাৰণে মই এতিয়া এইটো বৰ্তমান এভাৰেজ কৰা ষ্টাৰ্টিং কৰিছোঁ ইনভেষ্ট কৰা। মাত্ৰ 5টা শ্বেয়াৰ লৈছোঁ, মই ইমান বেছিকৈ ইনভেষ্ট নকৰোঁ। 5টা কৰিম, তাৰপিছত আকৌ ধৰি লওক অলপ পৰিলে 5টা, আকৌ পৰিলে 5টা, যাতে ইন ফিউচাৰ এইটো ভাল আছে। হয়তো আপুনি ইন ফিউচাৰ ভাল ৰিজাল্টটো 2 বছৰৰ পিছত দেখা পাব, কাৰণ বৰ্তমান যদি ফাইনেন্সিয়েল চাবলৈ যায় ইহঁতৰ প্ৰফিট কিন্তু নিগেটিভতেই থকাৰ নিচিনা, প্ৰায়খিনি নিগেটিভত আছে, কিন্তু অলপ কোৱাৰ্টাৰ টু কোৱাৰ্টাৰ ইম্প্ৰুভ হৈছে, সেইটো হিচাপে চাবৰ কাৰণে। আৰু ইন ফিউচাৰ ইহঁতৰ যিখিনি প্লেনিং আছে, প্লেনিংখিনি যদি চাবলৈ যায় ইন ফিউচাৰ গ্ৰ' হোৱা চান্স আছে। সেইকাৰণে মই লাহে লাহে 5টা 10টাকৈ ষ্টাৰ্ট কৰিছোঁ।